নমস্কাৰ বন্ধুসকল, নিশ্চয় সকলো ভালে আছে। আজি মই বহুত দিনৰ মূৰত আপোনালোকৰ বাবে এটা ৰেচিপিৰ ভিডিঅ' লৈ আহিছোঁ। এই ৰেচিপিটো একেবাৰে সাধাৰণ, ঘৰুৱা, একেবাৰে থলুৱা বুলিয়ে ক'ব পাৰি। কচু ঠুৰি আৰু বিলাহীৰ এটা পিটিকা। ইয়াত মই ডাঙৰ বিলাহী দুটা লৈছোঁ। ইয়াৰ বাবে কণ বিলাহী হ'লে বেছি ভাল হয়। এইখিনি ভালকৈ ধুই লৈছোঁ। কেঁচা জলকীয়া, নহৰু আৰু মেইন বস্তুটো হৈছে কচু ঠুৰি লৈ লৈছোঁ। ইয়াৰ পাছত মই নেক্সট প্ৰচেছ হিচাপে এনেদৰে চচ এটাত পানী অলপ লৈ ল'লোঁ। পানীখিনি অকণমান গৰম হোৱাত এনেকৈ মই কচু ঠুৰিখিনি তাতে দি দিম। অকণমান 5 মিনিটমান সময় সিজাই ল'ম, বেছি টাইম দেখি যাওঁ। বেছি সিজালে যিটো কচুত থকা আইৰণটো, সেই আইৰণটো গুচি যায়। অৱশ্যে নিসিজালে হয়, কেতিয়াবা সিজাই ল'লে ভাল হয় আৰু কেতিয়াবা অলপ অলপ খজুৱাই যিহেতুকে কিছুমান কচু ঠুৰিয়ে, গতিকে এনেকৈ সিজাই ল'লে সেইটো নাথাকে আৰু। গতিকে মই সিজাই ল'লোঁ আৰু বিলাহীকেইটা যিহেতুকে ডাঙৰ, গতিকে পটককৈ ভাং খাই নাযাব, সেইকাৰণে মই সিজাই লৈছোঁ যাতে পিছত পিটিকা কৰিবলৈ সহজ হয় অকণমান বইল হৈ ল'লে। তাৰপিছত মই এনেকৈ দিম 5 মিনিট সিজাম যিহেতুকে। আৰু মই ভিডিঅ'টো বেছি দীঘল কৰা নাই, ইয়াত অকণমান নিমখ দি দিছোঁ মই। ভিডিঅ'টো বেছি দীঘল কৰিলে আপোনালোকে আমনি পাব চাই। আৰু এইটো প্ৰচেছ যিহেতুকে এই বিলাহীৰ পিটিকাটো কচু বিলাহীৰ পিটিকাটো বনাবলৈ বেছি টাইম নালাগে, সেইকাৰণে মই একেবাৰে সহজে ছুটিকৈ ভিডিঅ'টো কৰি দেখুৱাইছোঁ। আৰু এনেকৈ দেখিছে নহয়, এতিয়া উতলিবলৈ ধৰিছে। এনেকৈ 5 মিনিটমান উতল অহাৰ পাছত মই এইখিনি নমাই থৈ দিম। আৰু এতিয়া অকণমান উতলি লওক কচুখিনি। আৰু অলপ সিজাৰ পাছত মই এনেকৈ কচু ঠুৰিখিনি পানীৰ পৰা কাঢ়ি ল'লোঁ, বিলাহীকেইটাও কাঢ়ি ল'লোঁ। এইখিনি যিহেতুকে ধুই মেলি থৈ দিয়া আছে, নহৰু, জলকীয়া, পিঁয়াজটো নালাগে, মই পিঁয়াজটো এনেই ৰাখি দিছোঁ বেলেগ বনাবৰ কাৰণে। তাৰপিছতে মই এতিয়া কি কৰিম, এইখিনি নহৰুখিনি থেতালি ল'ম আৰু জলকীয়াখিনি এনেকৈ মাজে মাজে কাটি লৈছোঁ। একেবাৰে কম বস্তু, আপোনালোকে দেখিছে, বিলাহী, নহৰু, জলকীয়া আৰু অকণমান নিমখ হ'লেই এই পিটিকাটো হৈ যায়, লগতে কচু ঠুৰি। ইয়াৰ পাছত সেইটো চচতে মই পানীখিনি পেলাই ধুই লৈ ভালকৈ এনেকৈ কচুখিনি দি দিলোঁ। আপোনালোকে নিশ্চয় দেখিব পাৰিছে, ইয়াত মই অকণো তেল দিয়া নাই, অকণমানো তেল দিয়াই নাই। ইয়াত যিহেতুকে পানীৰ পৰা উঠোৱা হৈছে, ইয়াৰ পৰা অলপ অলপ পানী ওলাব কচুখিনিৰ পৰা। আৰু পানীখিনি শুকালৈ মই এনেদৰে বিলাহীকেইটা পিটিকা কৰি সানি থাকিম। লগতে মই নিমখ দিম, গুড়ি হ'বলৈ দিম। এনেকৈ অলপ অলপ ভাঙি দিছোঁ বিলাহীবোৰ। ডাঙৰ বিলাহী যিহেতুকে পটককৈ ভাং খাই নাযায়, সৰু বিলাহী হ'লে পটককৈ একো নাই বাৰু, কেঁচাকৈও দি দিব পাৰি বইল নকৰাকৈ, তেতিয়া বেছি ভাল লাগে। তাৰপিছতে এয়া কচুখিনি মই এনেকৈ ভাঙি ভাঙি লৰাই ল'লোঁ। নিমখ অকণমান দিলোঁ, সেই নিমখ দিয়া ভিডিঅ'টো কৰিবলৈ নহ'লে, কাৰণ মই নিজে এফালে ভিডিঅ' কৰিছোঁ, এফালে এইখিনি বনাই আছোঁ, সেইকাৰণে দিগদাৰ হৈছে। আৰু এতিয়া দিম জলকীয়া, নহৰুখিনি। জলকীয়া ইয়াত পানী ওলাই আছে, দেখিছে, কচুখিনিৰ পৰা পানী ওলাবলৈ ধৰিছে, কাৰণ সেই যিহেতুকে পানী এটা বইল কৰা হৈছিলে। আৰু এই পানীখিনি এনেকৈ নাৰাখোঁ, অকণমান শুকাবলৈ দিম, একেবাৰে ড্ৰাই হ'বলৈ নিদিওঁ, একেবাৰে ড্ৰাই হ'লে বেয়া লাগিব খাবলৈ। আৰু এনেকৈ অকণমান পানী থাকিবলৈ দিম। আৰু ইয়াত আপোনালোকে দেখিব পাৰিছে, ইয়াত অকণমান তেল ওলোৱাৰ নিচিনা, এটা তেলেতীয়া নিচিনা লাগিছে কচুখিনি, কিন্তু আপোনালোকে দেখিলে যে মই তাত অকণমানো তেল দিয়া নাই। খুব এটা টেষ্টি হয় এনেকৈ বনালে, একেবাৰে ঘৰুৱা। আপোনালোকে কেনেকৈ বনায়, আপোনালোকৰ প্ৰচেছবোৰ নিশ্চয় সকলোৱে বনাব জানে, আৰু সকলোৱে বেলেগ বেলেগকৈ বনায়। মই এনেকৈ বনাই খাই বেছি ভাল পাওঁ। বেছি জালুক, আদা, নহৰু এইবোৰ নিদিয়াকৈ মাত্ৰ এইকেইটা বস্তুতে বনাইছোঁ। গতিকে এয়া হ'বলৈ ধৰিছে আৰু হ'বগৈ, অলপ পিছত মই নমাই থৈ দিম। নমোৱাৰ পিছত আৰু খাম, বহুত টেষ্টি হ'ব যেন লাগিছে। বিলাহীবোৰ পিছত লাগিলে মই ভালকৈ গুড়ি কৰি দিম, কাৰণ বিলাহীবোৰ এয়া হৈ গৈছে, এতিয়া নমাই থৈ দিওঁ। আৰু এয়া নমোৱাৰ পিছত একেবাৰে শেষৰটো পৰ্যায়ে দেখিলে মই এটা বাতিত কাঢ়ি ল'লোঁ। নেমু ইচ্ছা কৰিলে চেপি ল'ব পাৰে, চেপি নোলোৱাকৈও পাৰি। গতিকে একেবাৰে সহজে আপোনালোকে দেখিব পাৰিলে, একেবাৰে সহজে কম সময়তে কচু বিলাহীৰ এটা টেষ্টি পিটিকা ৰেডি। গতিকে ভিডিঅ'টো চাই ভাল পালে বুলি আশা কৰিছোঁ। ভাল পালে লাইক, কমেণ্ট আৰু শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।